নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আমি কেতিয়াও কোনো মানুহক সৰু মানুহ বুলি ভাবিব নালাগে আৰু সেই সৰু মানুহ বুলি ভবা ব্যক্তিজনৰ কামটোক আমি কেতিয়াও সৰু কাম বুলি ভাবিব নালাগে। কাৰণ তেওঁ যিটো কাম কৰে সেই কামটোৰ ওপৰত তেওঁৰ অভিজ্ঞতা বেছি আৰু তেওঁ যিটো কাম কৰে সেই কামটোক তেওঁ নিজে সন্মান কৰে, নিজে শ্ৰদ্ধা কৰে, নিজে ভাল পায় আৰু তেনেকৈ তেওঁ আগুৱাই যায়। আৰু তেওঁ যিটো কাম যিখিনি জেগাত কৰে সেই জেগাখিনিৰ বিষয়ে তেওঁৰ বেছি নলেজ থাকে, তেওঁৰ বেছি অভিজ্ঞতা থাকে। আপুনি যদি এজন বহুত শিক্ষিত মানুহ, বহুত শিক্ষিত হ'ব পাৰিছে, তেতিয়াহ'লে আপোনাক সকলোৱে শ্ৰদ্ধা কৰে, আপোনাক সকলোৱে ভাল পায়, আপোনাৰ শিক্ষাক সকলোৱে সন্মান কৰে। সেইটো খুব ভাল কথা। আৰু আপুনি যদি বহুত জ্ঞানী হয়, তেতিয়াও আপোনাৰ জ্ঞানক, আপোনাৰ জ্ঞান মহান সেই জ্ঞানক সকলোৱে শ্ৰদ্ধা কৰে, সকলোৱে সন্মান কৰে। ময়ো সেই জ্ঞানক সন্মান কৰোঁ আৰু সেই শিক্ষাক সন্মান কৰোঁ। কিন্তু সেইজন ব্যক্তি, যিজন ব্যক্তিৰ বহুত জীৱনত তেওঁ বহুত শিক্ষা লৈছে, বহুত জ্ঞান অৰ্জন কৰিছে আৰু নিজকে বহুত জ্ঞানী আৰু বহুত শিক্ষিত বুলি ভাবি তেওঁ আন বহুত মানুহক সৰু মানুহ বুলি বা তেওঁলোকে পৃথিৱীত একো নাজানে, ময়ে জানো বুলি ভবা এজন ব্যক্তি, মই এটা ষ্টৰি ক'ব গৈছোঁ। মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বটনটো দবাই দিব, যাতে মোৰ আগন্তুক ভিডিঅ'বিলাক, নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। এজন বহুত জ্ঞানী আৰু বহুত শিক্ষিত, বহুত ডিগ্ৰী ডিপ্ল'মা তেওঁৰ লোৱা এজন ব্যক্তি, তেওঁ বিশেষ কোনোবা এটা বিজনেছত তেওঁ আৰু তেওঁ বিজনেছত তেওঁ নিজৰ জীৱনত তেওঁ ছাকচেছ হৈছে বা ছাকচেছ হৈছোঁ বুলি ভাবিছে, সফল ব্যক্তি বুলি ভাবিছে। সেইজন ব্যক্তি সদায় তেওঁৰ অফিচলৈ অহা যোৱা কৰে এখন দামী গাড়ীত, আৰু তেওঁৰ বহুত গাড়ী আছে, বহুত দামী দামী গাড়ী আছে বা বহুতকেইজন তেওঁৰ ড্ৰাইভাৰ আছে। তেওঁক অফিচলৈ লৈ যায়। যেতিয়া তেওঁৰ অফিচলৈ যায়, সদায় সেই নদীখন পাৰ হৈ যায় আৰু সদায় সেই নদীখনত ঘূৰি থকা নাওবিলাকক দেখা পায়, নাৱৰীয়াবিলাকক দেখা পায় আৰু নাওবিলাকত উঠি পৰা মানুহবিলাকক চায়। আৰু কিন্তু তেওঁ সদায় অফিচত যায়, গতিকে তেওঁৰ সময় নাথাকে নামি পেলাই চাবৰ কাৰণে। এদিন তেওঁ অফিচৰ পৰা আহি থাকোঁতে হঠাৎ ভাবিলে যে এই সদায় দেখি থকা নদীখনৰ সেই নাৱৰীয়াখিনিয়ে এবাৰ লগ পাই যাওঁ বা মই এবাৰ নাওখনত উঠি চাওঁ কেনেকুৱা লাগে। সদায়তো মই BMW, Audi, মাৰ্চিডিজত মই ঘূৰিয়ে থাকোঁ, গতিকে নাওখনত উঠি চাওঁ আজি কেনেকুৱা লাগে। সেইবুলি ভাবি মানুহজন গাড়ীখনৰ পৰা নামি নৈৰ দিশে আগবাঢ়িলে আৰু নৈ পাৰত বহি থকা নাৱৰীয়াজনক তেওঁ ক'লে যে, ককাই, মই যদি নদীখনত এপাক ইফালৰ পৰা ইটো মূৰৰ পৰা ঘূৰি আহোঁ, তুমি মোক ঘূৰাই আনিব পাৰিবানে? লৈ গৈ এপাক কৈছে। তেওঁ তেতিয়া ক'লে যে নিশ্চয়, মই সেই কাম কৰিবৰ কাৰণে, সেই সেৱা আগবঢ়াবৰ কাৰণেই মই ইয়াত বহি আছোঁ। তেতিয়া তেওঁ আগুৱাই গ'ল নাওফালে আৰু নাওখনৰ এটা নিৰ্দিষ্ট জেগাত তেওঁ বহিবলৈ কোৱাত বহিলে আৰু তেওঁ নদীৰ সেই নাওত উঠা সেইখিনি তেওঁ উপভোগ কৰিবলৈ ল'লে। যেতিয়া নদীত তেওঁ আগুৱাই গ'ল, যাওঁতে হঠাৎ তেওঁ নাৱৰীয়াজনক লক্ষ্য কৰিলে। তেওঁ নাৱৰীয়াজনক
চালে আৰু তেওঁক সুধিলে যে নাৱৰীয়া তোমাৰ নামনো কি? তেওঁ তেতিয়া ক'লে যে মোৰ নাম ৰতন। বাৰু ঠিক আছে ৰতন। তেতিয়া সেই শিক্ষিত মানুহজন আৰু সেই জ্ঞানী মানুহজন, সেই বিশেষ ব্যক্তিজনৰ নাৱৰীয়াটোক দেখি পেলাই, নাৱৰীয়াজনক দেখি তেওঁৰ এটা মনলৈ প্ৰশ্ন আহিলে যে এওঁনো পৃথিৱীতনো কি জানে, কিমানৰ গৰাকী, কিমান কথা জানে, কিমান অভিজ্ঞতা আছে, এবাৰ সোধা যাওক। তেওঁক সুধিলে যে ৰতন তুমি পৃথিৱীত তুমি কেতিয়াবা লালকিল্লা দেখিছানে? তেতিয়া তেওঁ ক'লে যে ছাৰ মইতো গোটেই মোৰ নাওখনৰ ওপৰতে এই নদীখনতেই মই থাকোঁ, গতিকে মই লালকিল্লা চাবলৈ মোৰ সময় হোৱা নাই বা মই লালকিল্লা চাবলৈ যাব পৰা হোৱা নাই, মোৰ সেইখিনি সামৰ্থ্য নাই, মই দেখা পোৱা নাই লালকিল্লা। তেতিয়া তেখেতে ক'লে যে তুমি লালকিল্লা দেখা নাই, তেতিয়া তোমাৰ জীৱনত তুমি কি দেখিছানো? তুমি তোমাৰ জীৱনটোৰ যি 16 অনা তাৰ তুমি 4 অনা হেৰুৱালাই। লালকিল্লা দেখা নাই মানে তুমি 4 অনা হেৰুৱালা। আৰু এখন আগুৱাই গ'ল, যাওঁতে তেওঁৰ আৰু এটা প্ৰশ্ন আহিলে যে হৰা ৰতন তুমি তাজমহল দেখিছানে? তেতিয়াও তেওঁ ক'লে নাৱৰীয়াজনে যে ছাৰ মইতো তাজমহলো দেখা পোৱা নাই। তেতিয়া তেওঁ সেই বিশেষ মানুহজনে ক'লে যে তেতিয়াহ'লে তোমাৰ 50 পইচা 8 অনাই বেকাৰ, তোমাৰ জীৱনৰ 8 অনাই বেকাৰ। আৰু আগুৱাই গ'ল, লাহে লাহে নদীৰ মাছ পালে আৰু পাওঁতে তেওঁৰ মনত আৰু এটা প্ৰশ্ন আহিল যে আৰু এটা প্ৰশ্ন সোধা যাওক, ই কিমাননো জানে, কিমাননো কি? ৰতন তুমি চাৰমিনাৰ দেখিছানে? বোলে ছাৰ মই চাৰমিনাৰো দেখা নাই, মোক ক্ষমা কৰি দিব। তেতিয়া তেওঁ ক'লে যে তোমাৰ জীৱনৰ 12 অনাই তুমি নাজানা, তুমি তোমাৰ জীৱনৰ 12 অনাই হেৰুৱালা, তুমি জীৱনৰ 12 অনাই হেৰুৱালা। আৰু তেনেকুৱাতে এজাক প্ৰকাণ্ড বৰষুণ আহিল আৰু বতাহ ধুমুহা আহিল, নাওখন লৰিবলৈ ধৰিলে যেন পানীত ডুবি যাব। আৰু নাৱৰীয়াজনে তেতিয়া মানুহজনক সুধিলে, সেই জ্ঞানী সেই শিক্ষিত মানুহজনক সুধিলে যে ছাৰ পৰিস্থিতি বহুত বেয়া, বতৰ বহুত বেয়া ফালে বেয়া দিশে ধাৱমান হৈছে, গতিকে আপুনি সাঁতুৰিব জানেনে ছাৰ? নহ'লে কিন্তু আমাৰ জীৱন নাবাচিব এতিয়া। আৰু তেতিয়া নাৱৰীয়াজনে সেই মানুহজনক সুধিলে যে ছাৰ আপুনি সাঁতুৰিব জানেনে নাজানে? তেতিয়া মানুহজনে কাৰণ ভয় সেই খালে সময়ত নাওখন আৰু ডুবিব বিচাৰিছিলে, ভয় এটা আতংকিত হৈ তেওঁ উত্তৰ দিলে হৈছিলে, ৰতন মইতো সাঁতুৰিব নাজানো, মই সাঁতুৰি পোৱা নাই কোনোদিন। তেতিয়া ৰতনে ক'লে যে ছাৰ আপোনাৰ জীৱনৰ যি 100% বুলি ভাবিছে, আপুনি যি 16 অনাই আপুনি জানো বুলি ভাবিছে, সেই 16 অনা আপোনাৰ ফিনিছ। আজি আপোনাৰ সেই 16 অনা ফিনিছ, সেই 16 অনা গ'ল, সেই 16 অনাও আপোনাৰ জীৱনৰ পৰা গ'ল। আপুনি তেতিয়া সেই মানুহজনে সাঁতুৰিব নাজানে, তেতিয়াহ'লে ভয় খালে আৰু বহুত কাকুতি মিনতি কৰিলে। যদি যায় এতিয়া আপুনি নিজক কেনেকৈ বচাব? সেই নাৱৰীয়াজনক বহুত কাকুতি মিনতি কৰিলে, ক'লে যে মোক জীৱন তুমি বচোৱা, মোৰ জীৱনটো তুমি বচোৱা। সেইকাৰণে কৈছোঁ
যে কেতিয়াও আপুনি কোনো মানুহক সৰু মানুহ বুলি নাভাবিব, কোনো মানুহক আপুনি কেতিয়াও তেওঁৰ কামটোৰ সৰু কাম বুলি নাভাবিব। সকলোকে সন্মান কৰক। আপোনাৰ শিক্ষা আছে, আপোনাক সকলোৱে সন্মান কৰে, আপোনাক সকলোৱে শ্ৰদ্ধা কৰে, আপোনাক সকলোৱে মৰম কৰে। আপোনাৰ জ্ঞান আছে, আপোনাক সকলোৱে জ্ঞানী বুলি ভাবে, আপোনাক সকলোৱে সন্মান কৰে, আপোনাক সকলোৱে শ্ৰদ্ধা কৰে। আপোনাৰ জ্ঞানক সকলোৱে শ্ৰদ্ধা কৰিব, আপোনাৰ শিক্ষাক সকলোৱে শ্ৰদ্ধা কৰিব। কিন্তু আপুনিও সেই সকল মানুহকো সন্মান দিবলৈ শিকক, সন্মান দিবলৈ চেষ্টা কৰক। যিসকল মানুহে আপুনি সৰু কাম বুলি ভাবিছে, সৰু কাম কৰি থকা বুলি ভাবিছে, তেওঁলোকে তেওঁলোকৰ সেই কামেদি তেওঁলোক সুখী আৰু তেওঁলোকে তেওঁলোকৰ জীৱন আগুৱাই লৈ গৈছে সেই কাম কৰিয়েই। গতিকে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, এটা লাইক কৰিব। জয় আই অসম।